গুড মৰ্নিং। কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। আজি ভাবিলোঁ কি এটা ভিডিঅ' বনাই দিওঁ, বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, তাকেতো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। আজি আমাৰ ঘৰত এটা বিশেষ দিন, মানে মোৰ আইতা ককাৰ বছৰকি হয়, বছৰকি তিথি হয়, তাতে মানে কি অলপমান ভিডিঅ' কৰি ৰাখোঁ বুলি ভাবিলোঁ, স্মৃতি কৰি। গোটেইখিনি কৰিব নোৱাৰিলোঁ যদিও মানে অলপ অলপ কৰি ৰাখিছোঁ। এতিয়া গা পা ধুই আহিলোঁ, ঘৰটো অলপমান চিজিল কৰোঁ বুলি ভাবিছোঁ। বিছনা চিছনা পাৰাই নাছিলোঁ মই, এতিয়া গা চা ধুই আহি বিছনাখন পাৰি পেলাই আকৌ মোৰ কাম আছে অলপমান, মানে মোচা কাচা কৰিলোঁ, কৰি পেলাই বিছনাখন পাৰি পেলাই আকৌ জল্দিকে যাবই লাগিব। এতিয়া মই মানে এইবিলাক কৰিব লাগে, তো মাও ঘৰত নাছিল যিহেতু, সেইখিনি টাইমত মা ওলাই গৈছিল অলপমান কিবা কামত, তাকে মই বিছনাখন জল্দি পাৰিলোঁ। পাৰি পেলাই এবাৰ আকৌ পুৰোহিত আহি আছে, পুৰোহিতক মই যোগাৰ জাতি কৰি দি থৈ গোটেইখিনি কৰিয়ে থৈছোঁ। সেইকাৰণে ঘৰটো মই দেৰিকৈ চাফা কৰিছোঁ, এতিয়া আহিলে কি পায়। এতিয়া মানে মই পিনে বৰতাক ওলাই দিছোঁ কাটিবৰ কাৰণে, বৰদেউতাই ৰেডি কৰে, মানে মোৰ অলপমান কাম আছিল সেইখিনি কৰি ল'লোঁ। ইফালে বৰদেউতা ৰেডি হ'ল, তাৰপিছত ইফালে বৰদেউতাই থাপনা পাতি ল'লে। মোক চাওকচোন, মই যিটো কাম বেয়া পাওঁ সেইটো কাম মোক কৰিব দিছে। মই দালি মেৰাব বহুত বেয়া পাওঁ, সেইটো কাম মোক কৰাব দিছে। কিন্তু চাওকচোন, ইফালে মই দালি এৰাই বহি আছোঁ, ইফালে কোনোবা আহিও আছে, কথা পাতিও আছোঁ। তাৰপিছত আৰু সেনেকৈ আৰু মানে কাম চামখিনি কৰি হয়, যিখিনি হওক ঘৰৰ কামটো কৰিবই লাগিব ন। আৰু বামুণখিনিয়ে জানে যে আমাৰ এটা কিবা শ্ৰাদ্ধ কৰিব লগা হ'লে আগতে পৰাচিত কৰি ল'ব লাগে। তাকে মানে কি দেউতাক পৰাচিত কৰি লৈছে, ইফালে বৰদেউতাই থাপনা পাতি ল'লে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে, মানে কি কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব, ক'ৰবাত ভুলো হ'ব পাৰে কমেণ্ট কৰি জনাব দেই। বাই বাই।